বন্ধুসকল ভাল না কেনে হা দে চবৰে ভাল দেখা কৰিছোঁ মই এই পাৰ ক'ত খাবা আছে তেজ দত মোৰ মুখখন চালে ভাল লাগিছিল অলপ মোৰ গাতে তেজ নাই আৰু তই খাবা আছে তই ক'ৰ পাই দিম মই যাই ফেলে যাগে যা যা বাবা যা বা ক'ত খাবা আহে তেজি বন্ধুসকল হেৰি হা তোৰতো প্ৰায়ভাগে অনলাইন শ্বপিং কৰোঁ আহি এতিয়া অনলাইন ধৰা এমাজন ফ্লিপকাৰ্ট স্নেপডিল ক্লাব ফেক্টৰী মই এমাজনকে ধৰিলোঁ ধৰা এমাজন কিবা বস্তু চাৰ্চ মাৰিছোঁ মাৰিলি তাৰে যিটো প্ৰডাক্ট আহিব তাৰে দুটা তিনিটা তলত ৰিফাৰবিছ প্ৰডাক্ট বুলি আহে ৰিফাৰবিছ প্ৰডাক্ট মানে ধৰা তোমাৰ অৰিজিনেল প্ৰডাক্টৰ যিটো দাম থাকে ৰিফাৰবিছটো অলপ দামটো অলপ কমো থাকে ধৰা বস্তুৰ দাম যদি 1000 টকা ৰিফাৰবিছত তোমাৰ 650-700 আহি যায় ডেলিভাৰীও ফ্ৰী কিন্তু এই ৰিফাৰবিছ মানে কি ফাৰ্ষ্টত অলপ মোৰো কনফিউজন হৈছিল তো মই আজি তোমালোকক ক'ম যে ৰিফাৰবিছ মানে কি তো ব'লা ভিডিঅ'টো আৰম্ভ কৰিয়েই দিওঁ ৰিফাৰবিছ মানে হ'ল আমি অনলাইন দ্বাৰা যিবিলাক প্ৰডাক্ট কিনি কিনে আকৌ ৰিটাৰ্ণ কৰি দিওঁ বা সেই ৰিটাৰ্ণ প্ৰডাক্টটো কোম্পানীয়ে নিউ পেকেজিং নিউ মডিফাইঙৰ দ্বাৰা আকৌ কাষ্টমাৰ তাত ৰিচেল কৰে তাকে ৰিফাৰবিছ বোলে এতিয়া ৰিফাৰবিছ মানে কি জানো না ধৰা যে তুমি এমাজনৰ পৰা কিবা এটা বস্তু কিনিলে বা মই এটা ফ্লিপকাৰ্টৰ পৰা কিবা এটা কিনিলোঁ কিনি কিনে ধৰা যাতে বস্তুটো ঘৰ পেলাই আহি কিনে যিকোনো পচন্দৰ কাৰণে বস্তুটো ঘূৰাই দিব ইচ্ছা গ'ল তো কি কৰিলোঁ মই ৰিটাৰ্ণ পলিচি কৰি কিনে বস্তুটো ঘূৰাই ফেললোঁ ঘূৰাই দিয়াৰ পিছত ময়ো পইচা পালোঁ বস্তুটোও গ'ল এতিয়া সিহঁতৰ কি হ'ব এতিয়া বস্তুটো মইতো ব্যৱহাৰ কৰিছোঁৱেই 1-2 দিন ব্যৱহাৰ কৰি কিনে মই ঘূৰাই দিলোঁ এতিয়া যিটো বস্তু মই ব্যৱহাৰ কৰিলোঁ সেইটো নতুন হ'ব নোৱাৰেই মই চিল পেক খুলিলোঁ তাৰ বাকচ ফালিলোঁ একোতো নতুন হ'ব নোৱাৰে তো সিহঁতে কি কৰিব বস্তুটো নি কিনে তাৰ নতুন পেকেজিং কৰিব নতুন পেকেজিং কৰি কিনে তাত ৰিফাৰবিছ পেকেজ বুলি লিখি দিব ৰিনিউড বুলি লিখি দিব দি কিনে তাৰ যিটো ৱাৰেণ্টি থাকে 1 বছৰৰ সেই 1 বছৰৰ ৱাৰেণ্টিটো 6 মাহলৈকে কমাই দিব মানে 6 মাহলৈকে তাৰ মাইনাছ কৰি দি কিনে অকল তাৰ বাইবেক ৱাৰেণ্টি অনলি 6 মাহ দিব দি কিনে তাৰ দামো অলপ কমাই দিব বা বস্তুটোৰ দাম যদি 2000 তেতিয়া তাৰ দাম 1500 1550 ডেলিভাৰীও ফ্ৰী তো এনেকৈ দিব আৰু ধৰা আৰু ৰিফাৰবিছ বস্তুবিলাক কেনেকৈ চেল যায় যাৰ পইচা অলপ মানে ধৰা যাৰ পইচা অলপ কম থাকে বা বস্তুটো কিনিম বুলি ভাবে তো সিহঁতে এইবিলাক বস্তু কিনিব পাৰে তো তেতিয়া সিহঁতৰ কোম্পানীৰ বস্তুটো চেল গ'ল বা সিহঁতৰ হাতৰ কামো চলিল তো ৰিফাৰবিছ মানে এতিয়া চাওঁচোন এই আইফোনটোৰ দাম iPhone 7ৰ দাম হৈছে অৰিজিনেল ইমান আৰু এতিয়া ৰিফাৰবিছটোত চলি আছে ইমান চাওঁচোন কিমান 11000 কমাই দিছে 11000 টকা কমাই ধেমালি নেকি তাৰমানে কি আইফোনটো কোনোবা আগতে ব্যৱহাৰ কৰিছে তাৰ কিবা প্ৰব্লেম আছে সেইকাৰণে ইমান দাম কমাই দিছে আৰু এডাল চাওঁ ছনী হেডফোন এডাল ৰিফাৰবিছড এইটো হৈছে অৰিজিনেল দাম এইটো হৈছে ৰিফাৰবিছড হোৱা মানে ৰিফাৰবিছড আৰু তো আজিখিনি ইমানেই আছিল ৰিফাৰবিছ মানে হয়তো মোৰ অলপ কওঁতে কিবা কাৰণে ভুল হ'ল মই গম পাইছোঁ তেওঁ আৰু মোৰ গাটো অলপ বেয়া সেইকাৰণে বেছি কথা ক'ব মোৰ আজি ইচ্ছা যোৱা নহ'লে বকলোঁ হয় আৰু অলপ তো এখানিয়ে কৈছোঁ দে আৰু দে হ'ব দে